নমস্কাৰ এমটি টক্সৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহি আছে ফাকুৱা। ফাকুৱা হৈছে ৰঙৰ উৎসৱ। আমি সকলোৱে ইজনে সিজনৰ গালৈ ছটিয়াই দি ফাকুৱা উৎসৱ পালন কৰোঁ। সেয়েহে ফাগুন মাহৰ পূৰ্ণিমা তিথিত শুক্লা পঞ্চমীৰ তিথিত পূৰ্ণিমাত আমি ফাকুৱা খেলোঁ। ফাকুৱাক আমি নানা ধৰণৰ নামেৰে নামাকৰণ কৰোঁ। ফাকুৱা, দৌল, দেউল, ফল্গু উৎসৱ, মদন উৎসৱ, হোলিকা দহন, এই সকলোবোৰ নামেৰেই আমি ফাকুৱা উৎসৱক বুজি পাওঁ। সেয়েহে শ্ৰীকৃষ্ণই যেতিয়া কদম গছ আৰু বকুল গছৰ ডালিত বাঁহী বাই থাকে, তেতিয়া বৃন্দাবনৰ গোপিনীসকলে শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত উদ্বাউল হৈ নাচি বাগি ধেমালি কৰে। সেই চেগতে সকলো গোপীয়ে অৰ্থাৎ 16 গোপীয়ে শ্ৰীকৃষ্ণৰ লগত ফাকুৱা গুৰি ছটিয়াই ইজনে সিজনে মনৰ আনন্দত নাচি বাগি ফুৰে। তেতিয়াৰ দিনৰে পৰা আজিলৈকে সেই ফাকুৱা আমি পালন কৰি আহিছোঁ। ঠায়ে ঠায়ে 3 পৰা 5 দিনলৈ ফাকুৱা উৎসৱ পালন কৰে। ফাকুৱাৰ প্ৰথম দিনা হৈছে গোন্ধ যাত্ৰা, তাৰ পিছদিনাখন হোম থাকে, তাৰ পিছদিনাখন সুঁৱৰী উৎসৱ পালন কৰা হয় আৰু ঠায়ে ঠায়ে নানা ধৰণৰ মেলাও অনুষ্ঠিত হয়। যিয়েই নহওক লাগিলে এই ফাকুগুৰিৰ আছে এক ঐশ্বৰিক শক্তি। ফাকুগুৰি যদি ছটিয়াই দিয়া হয়, তেতিয়া সেই ফাকুগুৰি গছ-গছনিত পৰি গছ-গছনিৰ উৎপন্ন শক্তি বৃদ্ধি পায় আৰু যদি ফাকুৱা গুৰি মাটিত ছটিয়াই দিয়া হয়, তেতিয়াহ'লে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায়। সেয়েহে এই ফাকুগুৰি আমি সকলোৱে হাতে মুখে সানিলে ছালৰ ৰোগ অৰ্থাৎ বসন্ত নহয় বুলি কয় আৰু ছালত লাগিলে ছালৰ সৌন্দৰ্য বৃদ্ধি হয়, নিমজ হয়, কোনো ধৰণৰ ফোহাজাতীয় ৰোগে আক্ৰমণ কৰিব নোৱাৰে। সেয়ে ফাকুগুৰিৰ সেই ঐশ্বৰিক শক্তি থকা বুলি জনবিশ্বাস আৰু আগৰে পৰা চলি আহিছে। আমি ফাকুৱা শ্ৰীকৃষ্ণক আৰাধনা কৰিয়ে পূজা অৰ্চনা কৰা হয়। ফাকুৱাত আমি বিশেষকৈ পলাশ ফুল, বনৰীয়া যিটো আমি ভেটফুল বুলি কওঁ, সেই ফুল ব্যৱহাৰ কৰা হয়। অশোক ফুল অত্যন্ত লাগতিয়াল এই ফাকুৱা উৎসৱৰ বাবে। সেয়ে আমি ফাকুৱা আচলতে এইবিলাক ৰঙেৰে ৰং কৰি সানিব লাগে, তেতিয়াহ'লে বছৰটোলৈ আমাৰ শৰীৰ সুস্থ যায়। ফাকুৱাত আমি নতুন কাপোৰ পিন্ধি ফাকুৱা খেলিব লাগে। কেতিয়াও চিঙা ফটা কাপোৰ পিন্ধি ফাকুৱা খেলিব নালাগে। যদি চিঙা ফটা কাপোৰ পিন্ধোঁ, তেতিয়া আমি দৰিদ্ৰক নিমন্ত্ৰণ কৰা হয়। সেয়েহে আৰু এটা কথা জানো আহকচোন। এইবাৰ যিবিলাকে পৰীক্ষা দিব পৰীক্ষাৰ্থী, তেওঁলোকে শ্ৰীকৃষ্ণৰ ফাকুৱা উৎসৱত শ্ৰীকৃষ্ণলৈ বুলি বাঁহী, ময়ূৰ পক্ষী আৰু ভেটে ফুল আৰু হালধীয়া ৰঙৰ যদি ফাকুগুৰি আগবঢ়াব পাৰে, তেতিয়াহ'লে পৰীক্ষাৰ্থীলৈ বৰ ভাল। পৰীক্ষাৰ ফলাফল নিশ্চয় ভাল হ'ব, যদিহে মনৰ আগ্ৰহ ইচ্ছা ৰাখি ভগৱানক আৰাধনা কৰে। নমস্কাৰ। ভিডিঅ'টি ইমানেই আছিল। ভুল হ'লে ক্ষমা কৰিব। ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।